আজি মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ কচু শাকৰ টেঙা আৰু জ্বলা এটা ৰেচিপি। তাৰ বাবে মই এইকেইডাল কচুথু লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, কেইফুটামান নহৰু আৰু এটা ভোট জলকীয়া লৈছোঁ। কচু শাকখিনি টুকুৰা টুকুৰকৈ কাটিলোঁ আৰু লগত মই এটা আলু কাটি লৈছোঁ। কেৰাহীখন গৰম হোৱাত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজ দি দিছোঁ। লগত দিছোঁ এইখিনি নহৰু থেতালি দিছোঁ। ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে এনেদৰে লৰাই থাকিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই তাত দি দিছোঁ কচু শাকখিনি। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই লৰাই দিম। এইখিনিতে মই এটুকুৰা ভোট জলকীয়া দি দিলোঁ। আৰু লগত দিছোঁ মই এতিয়া মাছৰ মাথা দুটা। এই মাছৰ মাথা দুটাই কচু শাকৰ সোৱাদকণি বেলেগ কৰি পেলাব। আৰু মই এইদৰে ভালদৰে লৰাই দিম। এনেদৰে লৰাই মই এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকোন মাৰি দিম। এতিয়া সিজিবৰ বাবে মই অকণমান পানী দি দিছোঁ। আৰু ঢাকি থৈ দিছোঁ। এয়া 5 মিনিটমানৰ পিছত মই আকৌ ঢাকোনখন উঠাই চাইছোঁ। অকণমান গলি গৈছে।
ভালদৰে সিজা নাই সেইবাবে মই আকৌ ঢাকোন লগাই থৈ দিম নিসিজা দেখি মই আকৌ অকণমান পানী দি দিলোঁ এতিয়া মই এচামুচ জালুকৰ গুড়ি দিছোঁ কচু শাকত জালুকৰ গুড়ি দিলে খাবলৈ বেছি ভাল হয় যিহেতু মই জ্বলা আৰু টেঙাৰ ৰেচিপি তৈয়াৰ কৰিছোঁ সেইবাবে মই জালুকটো ব্যৱহাৰ কৰিছোঁ এনেদৰে মই 10 মিনিটমান ঢাকোন লগাই থৈ দিলোঁ আৰু 10 মিনিটৰ পিছত দেখাইছোঁ ইয়াত ভালদৰে সিজি গৈছে কচু শাকখিনি এতিয়া ধুনীয়াকৈ খাব পৰা হৈ গৈছে মই এতিয়া শেষত অকণমান নেমু দি দিছোঁ নেমু চেপি দিছোঁ আপোনালোকে এনেদৰে বনাই খাই চাবচোন